নমস্কাৰ বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এখন বিদ্যালয়ত ভৱিষ্যত দেশৰ সুনাগৰিক স্বৰূপ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি জোনাকীবাটৰ পথ প্ৰশস্ত কৰা এক নমস্য শব্দ হ'ল শিক্ষক। আৰু এই শিক্ষক শব্দটিৰ লগত যোৱা 17 ডিচেম্বৰ তাৰিখৰ পৰা আন এটি নাম সংযোজিত হৈছে, তাৰ নামেই হ'ল অতিথি শিক্ষক। যোৱা 17 ডিচেম্বৰত অসম চৰকাৰৰ এখনি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু এই কেবিনেট বৈঠকত বহু কেতবোৰ দিশৰ ওপৰত পৰ্যালোচনা কৰা হৈছিল। আৰু এই কেবিনেট বৈঠকখনিত বিদ্যালয় শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবেও কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আজিৰ এই আলোচ্য শিতানত সেই কেবিনেট বৈঠকত শিক্ষা বিভাগৰ সৈতে সম্পৰ্ক থকা যি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, সেই সিদ্ধান্তৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টিৰ শেষলৈকে চাবলৈ যত্ন কৰিব। এইখিনিতে উল্লেখ কৰিব খুজিছোঁ, যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে আৰু যদি উপস্থাপন সঠিক হৈছে বুলি আপুনি ভাবে, তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিব। লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ কাষতে থকা বেল আইকনটিত ক্লিক কৰিব। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে বিদ্যালয়সমূহত অতিথি শিক্ষক নিয়োগ কৰা হ'ব। এতিয়া কোনবিলাক বিদ্যালয়ত এই অতিথি শিক্ষক নিয়োগ কৰা হ'ব? কোৱা হৈছে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ চৰকাৰী প্ৰাদেশিকৃত আৰু অন্যান্য চৰকাৰী প্ৰতিষ্ঠান পৰিচালিত বিদ্যালয়সমূহত এই অতিথি শিক্ষক নিয়োগ কৰা হ'ব। নিয়োগ কৰা এই অতিথি শিক্ষকসকলৰ কাৰ্যকাল কিমান সময় থাকিব? উল্লেখ কৰিছে যিবিলাক বিদ্যালয়ত অতিথি শিক্ষক নিয়োগ কৰা হ'ব তেওঁলোকৰ কাৰ্যকাল থাকিব এটা শিক্ষাবৰ্ষ, অৰ্থাৎ এবছৰৰ কাৰণে তেওঁলোকৰ যি নিয়োগ সেই নিয়োগ কৰা হ'ব। বিদ্যালয়ত এই অতিথি শিক্ষক নিয়োগ কৰা হ'ব আৰু তেওঁলোকক ক'ৰ পৰা নিয়োগ কৰা হ'ব এই বিষয়েও কোৱা হৈছে। বিদ্যালয়সমূহত এই অতিথি শিক্ষক নিয়োগ কৰা হ'ব আৰু এই শিক্ষকসকলক ক'ৰ পৰা নিয়োগ কৰা হ'ব। বিদ্যালয়সমূহত নিয়োগ কৰিব লগা অতিথি শিক্ষকসকলক প্ৰাক্তন শিক্ষাৰ্থী কোষ, বেচৰকাৰী সংস্থা আদিৰ দ্বাৰা নিয়োগ কৰা হ'ব। বিদ্যালয় শিক্ষাৰ সৈতে সংলগ্ন কৰা নৱতম সংযোজন অতিথি শিক্ষকৰ সম্পৰ্কত আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছিল আৰু সেই পোষ্টৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পোষ্টটোৰ কথাখিনি ঠিক এনেধৰণেৰে লিখিছে, আজি কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা বিদ্যালয়সমূহত অস্থায়ীভাৱে খালী হোৱা পদৰ বিপৰীতে অৱসৰপ্ৰাপ্ত যোগ্য ব্যক্তিক বিদ্যালয় কৰ্তৃপক্ষই অস্থায়ীভাৱে নিযুক্তি দিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া বাধাগ্ৰস্ত নহ'বলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তদুপৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংস্থা বা স্বেচ্ছাচাৰী সংগঠনেও অস্থায়ী পদৰ বিপৰীতে অস্থায়ী ৰূপত শিক্ষক নিয়োগ কৰিব পাৰিব। আৰু একেবাৰে তলৰ অংশখিনিত উল্লেখ কৰিছে, উল্লেখনীয় যে অতিথি শিক্ষকৰ সেৱাৰ সময়সীমা কেৱল মাত্ৰ এটা শিক্ষাবৰ্ষৰ বাবেহে। বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়, সেই উদ্দেশ্য আগত ৰাখিয়ে বিদ্যালয়ত অতিথি শিক্ষকৰ নিযুক্তিৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিবলৈ লৈছে। বহু সময়ত দেখা যায় বহুতো শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন অসুবিধাৰ বাবে ছুটি লয়। কোনোৱে মেডিকেল লিভ, আৰ্ণ লিভ বা কোনো শিক্ষয়িত্ৰীয়ে মেটাৰনিটি লিভ বা চাইল্ড কেয়াৰ লিভ আদি লিভবিলাক লোৱা দেখিবলৈ পোৱা যায়। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে লোৱা এই ছুটিৰ সময়খিনিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। আৰু যাতে কোনো কাৰণতে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা অনুভৱ নকৰে, সেই উদ্দেশ্য আগত ৰাখি বিদ্যালয় শিক্ষাৰ সৈতে অতিথি শিক্ষক নিযুক্তিৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ কথা ঘোষণা কৰা হৈছে। যদি কোনো এখন বিদ্যালয়ত এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে 30 দিনতকৈ বেছি ছুটি লয়, তেন্তে সেই বিদ্যালয়ে তাৎক্ষণিকভাৱে সেই বিদ্যালয়খনত এই অতিথি শিক্ষক নিয়োগ কৰিব পাৰিব। অতিথি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া দুই ধৰণৰ হ'ব। প্ৰথমেই যিকোনো এলুমনি এছ'চিয়েশ্যন বা NGOৰ দ্বাৰা বিদ্যালয়সমূহত এই অতিথি শিক্ষক নিয়োগ কৰিব পাৰিব। এই নিযুক্তি কোনো দৰমহাৰ ভিত্তিত নহয়, অৰ্থাৎ সেৱাৰ মনোবৃত্তিৰে সেই ব্যক্তিজনে সেই অতিথি শিক্ষকৰ দায়িত্ব কোনো এখন নিৰ্দিষ্ট বিদ্যালয়ত পালন কৰিব। দ্বিতীয়তে, কোনো এখন বিদ্যালয়ত কোনো এজন শিক্ষক ৰিটায়াৰ্ড হ'ল, কিন্তু নতুন কোনো শিক্ষক এপইণ্ট হোৱা নাই, তেতিয়া সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে যদি
মাধ্যমিক পৰ্যায়ৰ শিক্ষক হয় ইন্সপেক্টৰ অফ স্কুলৰ এপ্ৰুভেলৰ অধীনত বা যদি প্ৰাথমিক বা উচ্চ প্ৰাথমিক বিদ্যালয় হয় তেতিয়াহ'লে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ এপ্ৰুভত এই অতিথি শিক্ষক সেই বিদ্যালয়খনত নিয়োগ কৰিব পাৰিব আৰু এওঁলোকৰ বাবে দৰমহাৰ নিৰিখ হ'ব 10,000 টকা। এই নিযুক্তি কেৱল মাত্ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলেহে পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ বিদ্যালয় শিক্ষাৰ সৈতে সংলগ্ন কৰিব খোজা এই অতিথি শিক্ষকৰ সম্পৰ্কত প্ৰস্তুত কৰা আজিৰ এই আলোচ্য শিতানটিয়ে আপোনালোকক উপকৃত কৰিব। এইখিনিতে উল্লেখ কৰিব খুজিম যদি ভিডিঅ'টি ভাল পালে তেন্তে আগলৈকে ভিডিঅ'টি শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তুলৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। নমস্কাৰ, টেক কেয়াৰ।